এয়া আমাৰ মুনু উঠিলে। মুনু শুই থাকোঁতে ভাবিছিলোঁ ভিডিঅ' এটা বনাওঁ, এয়া মুনু উঠিছে, লৈ আছোঁ মই এয়া। তাৰপিছতে এতিয়া ভাতটো বনাই থৈ দিছোঁ, খোৱাই নাই। ৰাতিপুৱা মানে ভাতেই খোৱা যায়, প্ৰায় মানে ভাত খোৱা যায় আৰু। ভাত বনাই থৈছোঁ, মই খাম আৰু। তাৰপিছত এতিয়া সেয়া কৰি লওঁ। মুনু গুড মৰ্ণিং কৈ দিয়া, গুড মৰ্ণিং, গুড মৰ্ণিং কৈ দিয়া বেটা, গুড মৰ্ণিং। মুনুক খুৱাই থৈ আহিলোঁ। তাৰপিছত এতিয়া মই ভাবিছোঁ বাকী থকা কামবিলাক কৰি লওঁ, নহ'লে মুনু উঠি যাব। তাৰপিছতে আকৌ লগ পাই আছোঁ। এনেই বিশেষ একো বেলেগ কাম নাই, কাপোৰ ধুবলৈ আছে, অলপ বাচন ধুবলৈ আছে, ঘৰ চৰবিলাক অলপ চাফা কৰোঁ। ৰাতিপুৱা কৰিছিলোঁ, আকৌ এবাৰ কৰিব লাগিব। তাৰপিছত ৰ'দ বেছি দি আছে, পটাপট কামখিনি কৰি লওঁ, আকৌ লগ পাই আছোঁ। তাই ৰাতিপুৱা সোনকালে উঠে কাৰণে এতিয়া গা চা ধুৱাই অলপ শুৱাই দিলোঁ, কাৰণ মোৰ এতিয়া বহুত বেছি কাম আছে। তাৰপিছত এয়া শুই আছে, অলপ পিছত আকৌ উঠিবই। বহুত গৰম, তাই একদম মানে কি ক'ম আৰু। তথাপিতো তাইক এনেকৈ শুৱাই পেলাই থৈ দিছোঁ। সেয়া দেখিলেনে, কামখিনি কৰি শেষে নহ'ল, তাই উঠিলে। এই ছাতিটো ঘূৰিয়াই আছে, আজিকালি ঘূৰিয়াব পৰা হৈছেতো, ঘূৰিয়াই আছে, দেখিছে কিমান বদমাছ। এইটো আমাৰ দেহা, এইটো দেহা, হাই কৈ দিয়া। দেহা দুষ্ট, কৈ দিয়া আকৌ। এইটো চা, ঐ ঐ, এইটো কোন হয়? এইটো এটা দুষ্ট, এইটো এটা দুষ্ট। এইটোত কি লাগি আছে? চি 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 চি, বিস্কুট, বিস্কুট, বিস্কুট লাগি আছে। ৰাম ৰাম। এইটো ডাঙৰ দুষ্ট আৰু এইজনী হৈছে সৰু দুষ্ট। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পালে সেইটো জনাব। আৰু মই মানে ডেইলি ব্লগ বনাব নোৱাৰোঁ, চ' যেতিয়া টাইম পাওঁ তেতিয়াই মানে মই ব্লগটো মানে ভিডিঅ' বনাওঁ। তাৰপিছত উইকলি মানে ব্লগটো দিওঁ। তাৰপিছত যদি কিবা ভুল ভ্ৰান্তি হৈছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' চাই ভাল পায়, সেইটো এটা জনাবচোন, কেনেকুৱা মানে ভাল পায়।